আজি আহিলোঁ ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টি মাহমা বৰপথাৰ পঞ্চায়তৰ অন্তৰ্গত এখন গাঁও শ্ৰীপুৰ। তাতে শিল্পী দিৱস পাতিছে। শিল্পী দিৱসৰ বিচাৰকৰ আসন অলংকৃত কৰিবৰ কাৰণে আহিলোঁ। গতিকে গোটেই অনুষ্ঠানটো মই ইউটিউব চেনেলৰ যোগেদি দেখুৱাবলৈ ইচ্ছা কৰিম। আশা কৰিছোঁ আপোনালোকে চাব। এয়া প্ৰাচী পত্ৰিকা উন্মোচনী অনুষ্ঠান। শ্যামলীমা নামৰ এখন প্ৰাচী পত্ৰিকা উন্মোচন কৰিছে তেওঁলোকে। আজি আমি সকলোৱে তেওঁক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ আৰু এই শিল্পী দিৱসটিৰ লগত সংগতি ৰাখিয়ে আমি শ্যামলীমা নামেৰে এখন প্ৰাচী পত্ৰিকা উন্মোচন কৰিবলৈ প্ৰয়াস জনাইছোঁ। আচলতে ইমান আচম্বিতে মোক মুঠৰ দায়িত্ব দিলে মই আৰু আগে এনেকৈ উন্মোচন কৰি পোৱা নাই। আমাৰ বিদ্যালয়তো আমি প্ৰাচী পত্ৰিকা প্ৰকাশ কৰোঁ, মানে উন্মোচন কৰাটো আচলতে এটা ডাঙৰ দায়িত্বই। গতিকে প্ৰথমবাৰৰ কাৰণে এনেকুৱা এটা ডাঙৰ দায়িত্ব মই আচম্বিতে পালোঁ। ভালেই লাগিছে। বেয়া লগতে শিল্পী দিৱসৰ আৰু দৃষ্টি বিকাশ সৌজন্যত আয়োজিত শিল্পী দিৱসৰ আমি এখন প্ৰাচী পত্ৰিকা উন্মোচন কৰিবলৈ প্ৰয়াস কৰিছোঁ। তেওঁলোকৰ নামসমূহ আমাৰ ওচৰত দাখিল কৰিছে। সকলোকে আমি ৰৈ যোৱা সাজু হ'বৰ কাৰণে আহ্বান জনাইছোঁ। আৰু ইতিমধ্যে আমাৰ মাজত বিচাৰক মহোদয় উপস্থিত হৈছে। গতিকে ইয়াৰ জৰিয়তে সকলোৱে উপস্থিতি মঞ্চ দিবলৈ আমি চেষ্টা কৰিছোঁ। আমি প্ৰতিযোগিতাখিনি আৰম্ভ কৰিব খুজিছোঁ। গতিকে সহযোগিতা কামনা কৰি মই উদযাপন সমিতি বিষয়ববীয়াসকলক মঞ্চত কাষত বিচাৰিছোঁ। আমি সৰুকৈ হ'লেও এখনি মঞ্চ তৈয়াৰ কৰিবলৈ আমি চেষ্টা কৰিছোঁ। ইয়াত কম সময়ৰ ভিতৰত আমাৰ ছাত্ৰ ছাত্ৰীসকলে গল্প, কবিতা, বহুত ধন্যবাদ জ্ঞাপন ছাত্ৰ ছাত্ৰীসকলে ইমানখিনি প্ৰয়াস ধন্যবাদ। লগতে ইয়াৰ উদ্যোক্তা অনুষ্ঠান আয়োজন কৰাৰ বাবে পুনৰবাৰ সকলোলৈকে ইয়াত ছাৰক লগ পালোঁ। ছাৰকো মানে শুভেচ্ছা দিছোঁ, শুভেচ্ছা দিছোঁ। ছাৰ ভালে থাকক। হঠাৎ এনেকৈ লগ পালোঁ, ভাল লাগিলে। এনেকৈ ক'লোঁ মোৰ মনত ভাবিলোঁ এখন প্ৰাচী পত্ৰিকা উন্মোচন প্ৰকাশ কৰা যাওক। আৰু সেইমতে ওচৰৰ বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীৰ পৰা আমি লেখাসমূহ বিচাৰিলোঁ। তেওঁলোকে কম সময়ৰ ভিতৰতে কবিতা, গল্প আৰু কৰিব লোৱা কবিতাৰ শিৰোনাম কুম্ভুৰ সপোন ভূত পোৱালি। কবি ৰূপৰ জ্যোতিপ্ৰসাদ আগৰৱালা। মা, মই সপোনত দেখিলোঁ দুটা ভূতৰ পোৱালি আৰু দুজনী নাক জিলিকা, চকু টেলেকা, টিলিকা টিলিকা পিলিকা পিলিকা জখিনী ছোৱালী। এটা কলা, এটা বগা, নাঙত পিঙত ভূত কথা পাতে কুট টাকুট কুট। এটাই ক'লে কলা, এটা বগা, ডাঙৰ। মা, মই সপোনত দেখিলোঁ দুটা ভূতৰ পোৱালি, পিলিকা 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 জখিনী ছোৱালী। এটা পিলিকা 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 আমি তিনিও ইয়াতে লগ খালোঁ। লগ খোৱাৰ উদ্দেশ্য আছিল আমাক সংগীতৰ বিচাৰকৰ আসন অলংকৃত কৰিবৰ কাৰণে। বহুত দিনৰ মূৰত লগ পাইছোঁ, এখেতক ভাল লাগিল। আজি একেলগে বহি আমি জ্যোতি সংগীতৰ মানে বিচাৰক হিচাপে কাম কৰিলোঁ, কৰি ভাল লাগিলে। ভৱিষ্যতে আকৌ লগ পোৱাৰ আশাৰে, নিশ্চয় ভৱিষ্যত লগ পোৱাৰ আশাৰে আপোনাৰ সুমংগল সুস্বাস্থ্য কামনা কৰিলোঁ। ধন্যবাদ। নমস্কাৰ। ৰূপৰ কোঁৱৰ লগতে এজন সংগ্ৰামী মানে পুৰুষ আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালা। তেখেতৰ আজি পুণ্য মৃত্যুবাৰ্ষিকীত আজি আমি শিল্পী দিৱস পালন কৰি আহিছোঁ। আৰু এই সুযোগতে আমাৰ ছাৰৰ লগতে আমি তিনিজনে একেলগে বিচাৰকৰ পদত
সংগীতৰ বিচাৰ কৰিবলৈ পাই নথৈ আনন্দিত হৈছোঁ আৰু ছাৰক লগ পাই খুবেই ভাল লাগিছে নতুনকৈ লগ পাইছোঁ ছাৰক গতিকে ছাৰলৈও ধন্যবাদ থাকিল লগ পোৱাৰ বাবে মৰম যাচাৰ বাবে ইয়াকে কৈছোঁ ধন্যবাদ থাকিল তোমাৰ সুস্বাস্থ্য কামনা কৰিলোঁ ধন্যবাদ এনেকৈ দুদিনীয়া কাৰ্যসূচীৰে তেওঁলোকে শিল্পী দিৱসটো অনুষ্ঠিত কৰিছে প্ৰথম দিনা কাৰ্যসূচী মোৰ ইউটিউব চেনেলৰ যোগেৰে আপোনালোকক দেখাবলৈ ইচ্ছা কৰিলোঁ ধন্যবাদ থাকিল